আপুনি মোক কেলৈ বিয়া নাপাতিলে? কি আপুনি কেলৈ বিয়া নাপাতিলে? বিয়া নাপাতিলো নহয় কেলৈ নাপাতিলে সেইটোৱে কৈছে। এইবোৰ কাৰণ ধেৰ কি কাৰণ? এই কাৰণ বহুত মই কম বাৰু সময় এতিয়া নাপাওঁতে নাপাতিলো দেই নহয় মই পাতিবলৈ হ'লে ছোৱালী আপুনি চাই দিবনে মই নিজে চাই দিব? তই বাবক চাই পচন্দ কৰিছ নেকি? পচন্দ কৰিছোঁ মানে হেৰি আমুকৰ ছোৱালীবোৰ কিনো চাবা চুলিবোৰ টুপতে কটা 500 টকা চালে ধৰিবই নোৱাৰে বস্তুটো মাৰি কিনে। তোক আমাৰ ভাল লাগিছে নেকি ক মই কৈ দিম বস্তুটো ধৰিবই নোৱাৰে টুপতে কাটি থোৱাৰ কাৰণে। তিতা কেৰেলা দেখিছা তিতা কেৰেলা দেখিছোঁ খাইছ নাই খাইছোঁ অথনি বিপুল গগৈৰ ঘৰত খাইছিলোঁ। খাইছো আচ্ছা এই ভাজিলে যিটো মানে সেই সিজালেও সেই একেটাই আৰু পুৰিলে একেটাই তাৰমানে কথাটো এইটোহে বুজাইছোঁ তোক মই তই চাই বিয়া পাতিলেও যিটো হ'ব মই চাই দিলেও একেটাই নহ'ব জানো যদি পাৰ যদি পতাই ল'ম বাৰু চেষ্টা এটা কৰি চাওঁ। অঁ আৰু কিবা সুধিব লাগিব অঁ ক এটা গৰু এডাললে ধলে মানে এনেকৈ জোকাই দিলে কেইডাল হ'বনো? তই বহুত দেখিছ নেকি অঁ কেইবাডালো দেখোঁ। অঁ সেনেকৈ থকাৰ কাৰণে মই দিগদাৰ পাইছোঁ। কাহানি জোকাই থকাতকৈ মই এডাল বান্ধি দিলে মই এডাল বুলি গম পাম নহয়। বান্ধি দিবি আকৌ তোৰ গৰু কোনে বান্ধি দিব যাব আচ্ছা হেৰি নহয় পেলাই বান্ধে বান্ধে মই তোক যেনেকৈ কৈছোঁ নহয় ঠিক তেনেকৈ দেই একদম চিঞৰ বাখৰ নকৰিবি মনে যাব লাগিব আমি যিটো চাকৰি কৰিবলৈ আহিছোঁ এইটো চাকৰিত চিঞৰ বাখৰ নহয় আকৌ দেই APL-ত কৰিমগৈ নি চাকৰি? দিম পাতিম মুঠতে হেৰি কৰ একদম চুপ চাপ দেই আহি থাক একো মাত বোল নকৰিবি কিন্তু আহি থাক